আজি এই মহালয়াৰ দিনত আজিৰ পৰা ৭৬ বছৰ আগত আজিৰ এই মহালয়াৰ দিনতেই আমাৰ এই মন্দিৰখন স্থাপিত হৈছিল, পূজা অৰ্চনা আৰম্ভ হৈছিল। সেই উপলক্ষে আজি আমি প্লেটিনাম জুবলি হিচাপে যেহেতু যোৱা বছৰে হ'ব লাগিছিল, কোভিডৰ কাৰণে আমি কৰিব পৰা নাছিলোঁ। এই ৭৬ বছৰত আহি আমি আজি এইটো পালন কৰিবলৈ উলিয়াইছোঁ। এই আমাৰ জন্মদিন উপলক্ষে, আমাৰ মন্দিৰৰ যিটো জন্মদিন সেই উপলক্ষে আজি আমি এখন শোভাযাত্ৰা উলিয়াইছোঁ। সেই শোভাযাত্ৰাত কোকৰাঝাৰৰ চাৰিওফালৰ পৰা মানুহ আহি আমাৰ লগত ভাগ লৈছে। গতিকে মই আশা কৰোঁ এই আজিৰ মহালয়াৰ দিনটো যাতে সুকলমে পাৰ হৈ যায় আৰু শাৰদীয় দুৰ্গা উৎসৱখন যাতে সকলোৱে আনন্দেৰে পাৰ কৰিব পাৰে। মা দুৰ্গাৰ ওচৰত মই এইখিনি প্ৰাৰ্থনা কৰিলোঁ যাতে আমাক অলপ সহায় কৰে বতৰৰ পৰা, কাৰণ বতৰে এই আনন্দটো নহ'লে মাটি হৈ যাব। তো যিয়ে নহওক আজি বতৰটো খুবেই ভাল। সেই উপলক্ষে মই সকলোকে এটা আনন্দৰ উপভোগ ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লৈছেও সকলোৱে। আমাৰ এইটো দুৰ্গা মন্দিৰত কোনো জাতি ধৰ্ম বৰ্ণ এইবিলাক নিৰ্বিশেষে আমাৰ এইটো ডিপু দুৰ্গাবাৰী পূজা কমিটি আমি পালন কৰি থাকোঁ। কাৰণ আমাৰ ইয়াত এই বছৰৰ আমাৰ মূৰ্তিখনো দান কৰিছে এজন মুছলিম ল'ৰাই। তো গতিকে আমাৰ ইয়াত মুছলিম বড়ো নেপালী চব আছে। এই যেহেতু সৰ্বজনীন বুলি কয়, আমি সৰ্বজনৰ মতামত লৈ সৰ্বজনক লগত লৈ আমি পূজাখন পালন কৰোঁ। তারই শুভ সূচনা আমাদের মাননীয় মুখ্য সচিব শুরু হয়ে গেল।